হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকো ভালে আছে। আমাৰ চেনেল কেবি লাইফষ্টাইললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ, কুলদীপ বৰুৱাই। আৰু আজি মই এটা বেলেগ ধৰণৰ ব্লগ বনাব যাই আছোঁ। মোৰ লগত লগৰ কেইজনমান আছে, ইহঁত কেইজনমান আগবাঢ়ি গ'ল। আৰু আজি মানে বেলেগ এটা ভিডিঅ' বনাব গৈ আছোঁ। আৰ্মিত একো কাগজ পত্ৰ নোহোৱাকৈ, ইণ্টাৰভিউ নিদিয়াকৈ আৰ্মিত চাকৰি পাব। তো ক'ত কেনেকৈ গোটেইখিনি দেখাই আছোঁ, আমাৰ লগত ভিডিঅ'টো চাই থাকক। আমি আহি বদলগুৰি পালোঁ। বদলগুৰি জব লাগে, চাকৰি লাগে, চাকৰি। তাৰপিছত এইবিলাক চাকৰি লগা মানুহ একে চব দাউৰি আছে আৰ্মি বুলি কওঁতে। আৰু একে বেলেগ ধামাকা খবৰ এটা পাই গ'লোঁ। তো খবৰটো হ'ল মানে চিপাঝাৰৰ গৰুগুটিৰ আৰ্মি কেম্পত ল'ৰা ল'ব, তো ইণ্টাৰভিউ নিদিয়াকৈ। সেইকাৰণে আমি আৰ্মি চাকৰিৰ কাৰণে একে তাড়াতাড়ি চব কাম বাদ দি একে হাৱা ধৰি খাই কিনে দাউৰিছোঁ। আৰু কেনেকৈ কি চাকৰি ল'ব পাৰি গোটেইখিনি দেখাই আছোঁ আপোনালোকক। তো আপোনালোকে আমাৰ লগত ভিডিঅ'টো চাই থাকক, আমিও চাকৰি লৈ দেখাম। তো আপোনালোকৰ যদি মানে আৰু আহিবৰ কাৰণে টাইম আছে কিবা কিবি গোটেইখিনি দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু আমি আহি গৰুসুটিৰ আৰ্মি কেম্পটো পাই গ'লোঁ। আৰু এই চাহাবজনে আমাক গাড়ীবিলাক এইফালে তলত ৰাখিব ক'লে। তো গাড়ীখন পাৰ্ক কৰিলোঁ। এতিয়া ভিতৰলৈ যাম, ভিতৰত যাই কিনে কেনেকৈ ক'ত কি কৰিব লাগে গোটেইখিনি আপোনালোকক দেখাই আছোঁ। তো চাই থাকক, ইণ্টাৰভিউ নিদিয়াকৈ কেনেধৰণে আৰ্মিত চাকৰি ল'ব পাৰি। এই কিবা আৰ্মি হেৰি কাৰণে ফৰ্ম দি আছে বোলে। এই কেমেৰাটো পাৰিম নে? তো আৰ্মি কেম্পৰ ভিতৰত কেমেৰা এলাউ নাই, সেইকাৰণে আমাক বাহিৰত থাকিব দিলে। আৰু বাহিৰত এই ল'ৰাবিলাকৰ ভিৰ চাই খাই পেলাই এখন কম্পিউটাৰৰ দোকান হয়, কিয়নো মানে আমাক এই চিভিউবিলাক দিব দিলে, বায়'ডাটাবিলাক জমা দিব দিলে। বায়'ডাটা চাই কিনে ইহঁতৰ কিবাকিবি মানে ড্ৰাইভাৰ, ইলেক্ট্ৰিচিয়ান তেনেকুৱা ধৰণৰ কিবাকিবি পোষ্ট আছে, সেই পোষ্টবিলাকৰ কাৰণে মানে ল'ৰা বিচাৰিছে। তো ল'ৰাবিলাকে বহুতে বায়'ডাটা অনা নাই, এখন কম্পিউটাৰৰ দোকান হয়, সেইকাৰণে বহুতে বায়'ডাটাত বনাই আছে। আৰু বায়'ডাটাবিলাক বনাই দি থৈ যাম, তাৰপিছত কি কৰে গোটেই প্ৰচেছটো আপোনালোকক দেখাই আছোঁ, কি কামৰ কাৰণে কাক কেনেকৈ মাতে গোটেইখিনি দেখাই আছোঁ। তো ভিতৰত মই এই কেমেৰাটো নিব নোৱাৰিলোঁ, তাৰ কাৰণে মানে ভিতৰত কেমেৰা এলাউ নাই কাৰণে, নহ'লে গোটেই ভিতৰৰ প্ৰচেছটো দেখালোঁ হয়। তো আৰ্মি এজনে ক'লে যে কেমেৰা ইয়াত এলাউ নাই। তো বাকীখিনি আমাক বুজাই দিলে। তেনেকৈ আমি এতিয়া বায়'ডাটাবিলাক বনাই আছোঁ। তো বায়'ডাটাবিলাক দি কেতিয়া কল কৰে কি গোটেই প্ৰচেছটো আপোনালোকক দেখাই আছোঁ। তো ফাইনেলি আমি বায়'ডাটাবিলাক জমা দি দিলোঁ। বায়'ডাটাৰ লগত মানে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যি চাৰ্টিফিকেট আছে কিবা কিবি গোটেইখিনি লগত দি দিলোঁ। আৰু আধাৰ কাৰ্ড, পান কাৰ্ড তেনেকৈ নাম্বাৰকেইটা লিখি কিনে দি দিব দিছে, এইখিনি জমা দি দিলোঁ। জমা দিয়াৰ পিছত এতিয়া তেওঁলোকৰ পৰা আমাক ফোন কৰি কিনে মাতিব। ফোন কৰি মাতিলে ক'ত কেনেকৈ কি কৰিব লাগে, কিহৰ জব হয় কি গোটেইখিনি দেখাই আছোঁ। তো আৰ্মিৰ পৰা লৈছে, এইটো আৰ্মিৰ কিবা কিবি কামৰ বাবে লৈছে। আৰু কি কামৰ কাৰণে কি নেক্সট ভিডিঅ'ত আপোনালোকে সকলো দেখা পাব। তো যিসকলে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা নটিফিকেশ্যন মানে ঘণ্টা বটনটো টিপি কিনে নটিফিকেশ্যনটো অল কৰি থৈ দিব, কিয়নো তেতিয়াহ'লে আমি নেক্সট ভিডিঅ' বনালে আপুনি সকলোতকৈ আগত পাব। আৰু ভিডিঅ'টো বেয়া লাগিল যদি ডিছলাইক কৰি দিব, আৰু যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব। আৰু কমেণ্ট ছেকশ্যনত জনাব কাৰোবাৰ কিবা সুধিব লগা থাকিলে। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।